বিহু বুলি ক'লে অকল এটাই অনুভৱ কৰিছোঁ যে অকল বজাৰ বজাৰ বজাৰ। কোনোবা এদিনা ছোৱালী, কোনোবা এদিনা মা দেউতা, কোনোবা এদিনা মানে বেলেগক দিয়া উপহাৰসমূহৰ বজাৰ। আৰু আজি হৈছে খোৱা বস্তুৰ বজাৰ আৰু লগতে আৰু দুটামান কাপোৰৰ বজাৰো। আজি আমি ওলাই আহিছোঁ, মানুহজন, মই, ছোৱালী আৰু দেউতা। আৰু প্ৰথমে আহিছোঁ চকিডিঙিৰ কাষত থকা এইখন শাক পাচলি বজাৰলৈ। বহুত ডাঙৰ আৰু ইয়াতে যি বিচাৰোঁ যেনেকৈ বিচাৰোঁ তেনেকৈ পাৰোঁ। বজাৰ আহি পালোহি আৰু বজাৰ কৰোঁ বুলি ক'লে আমি ইয়াতো মানে এই যে পাৰ হৈ গৈ আছোঁ নগৈ এই কাষতে থকা শাক পাচলিবোৰ আমি কিনি ল'ব পাৰোঁ, কিন্তু ইয়াতে গাড়ী ৰখাৰ সুবিধা নাই, গাড়ী ৰখাৰ ব্যৱস্থা নাই। সেইকাৰণে গাড়ীখন য'ত ৰখিব পাৰিম বা ৰখাব পাৰিম তাতেই আমি লৈ যাম। বহুত দূৰ ৰখাৰ পাছত ইয়াৰ গাড়ী ৰাখিবলৈ সুবিধা পাই আমি গাড়ীখন ৰাখি মানুহজন আৰু মই নামি যাম বুলি ভাবিছিলোঁ, কিন্তু ছোৱালীজনীও পিছে পিছে আহিলে। দেউতাৰ লগত থৈ আহিম বুলি ভাবিছিলোঁ, কিন্তু তাই নাথাকিলে। তাইকো পিছে পিছে লৈ আহিলোঁ এয়া শাক পাচলি বজাৰত। আৰু প্ৰথমটোৱে লৈছোঁ কেঁচা হালধি, মানে প্ৰথমটোৱে লৈছোঁ কেঁচা হালধি, তাৰপিছত লৈছোঁ থেকেৰা, তাৰপিছত ঢেকীয়া। তাৰপিছত দেখিলোঁ মানুহজনে কাষতে বেগ এটাত টিকনি বৰুৱা থৈ দিছে। বিকিবনে নাই সুধিলোঁ, তেখেতে ক'লে বিকিবৰ কাৰণে আনি থৈছোঁ। আৰু আমিও টিকনি বৰুৱা দুমুঠি লৈ ল'লোঁ। তাৰপিছত অকণমান দূৰ আগুৱাই আহি দেখিলোঁ আমৰলি বৰুৱা। আমৰলি বৰুৱাখিনি চালোঁ, দেখাত ভালেই লাগিছে। দামটো শুনি কিন্তু ভয়ে লাগিছিল ল'বলৈ, কিন্তু বিহু বুলিতো খাব লাগিব, যিহেতু ঘৰত নাই, সেইকাৰণে তেখেতৰ তাৰ পৰা অলপ লৈ ল'লোঁ। আমৰলি বৰুৱাৰ লোৱাৰ পাছত আৰু একদম মেইন বস্তুটো থাকিল বেতগাজ, যিহেতু আমি বহুত বেছি ভাল পাওঁ খাই, আৰু পঁইতা ভাত খালে বেতগাজৰ ভাজি অকণমান হ'লেহে বহুত বেছি ভাল লাগে। আৰু আপোনালোকে গৰু বিহুৰ দিনা পঁইতা ভাত খায় নে নাখায় জনাবচোন দেই। বেতগাজৰো এটা কথা আছে, মানে ইয়াত গুচাইও দিয়ে আৰু নুগুচোৱাকৈ বিক্ৰী কৰে, কিন্তু আমি গুচাই ল'লোঁ। আৰু গুচাই ল'লে দামটো বেছি হয়, মানে যদি আপুনি নুগুচাকৈ আনে তেতিয়াহ'লে হ'ব 40 টকা, আৰু যদি গুচাই দিয়ে তেতিয়া হ'ব 60 টকা। আমি ভাবিলোঁ ঘৰত আৰু ছোৱালীৰ লগত কাজিয়া কৰি কৰি কাম কৰি থকাতকৈ মানে 20 টকা বেছি কৰি দি গুচাই অনাই ভাল হ'ব বুলি গুচাই দিবলৈ ক'লোঁ। ল'ৰাকেইজন দেখাতে দেখিছে সৰু সৰু যেন লাগিছে, মানে ভালকৈ গুচাব নাজানিছে, মানে দুই এডাল মাজে মাজে বেয়াও হৈছে। বেঙেনা দি দিয়কচোন, দুটামান দি দিয়ক। দিয়া। বেঙেনা আৰু ভেকুৰী ল'লোঁ। তাৰপিছত থাকিলে বিলাহী, আৰু বিলাহীকেইটা বোলে ভৰাই দিব লাগে, বেছি নালাগে, 1 কেজি ল'ম বুলি ভাবিছোঁ। এয়া মই বিলাহী ভৰাই আছোঁ। বিলাহীকেইটা ভৰাইছোঁ যিহেতু এটা এটাকৈ চাই লৈছোঁ, মানে বেয়া গ'লে লোকচানটো আমাৰে হ'ব ন, সেইকাৰণে ভালকৈ এটা এটাকৈ চাইছোঁ। আৰু 1 কেজি বিলাহী লওঁতে ইমান দেৰি লাগিছে যে ভৰাই শেষে নহয়, কিন্তু শেষত মই 1 কেজি ফুল কৰিব নোৱাৰিলোঁ। আকৌ দাদাজনে দুটামান ভৰাই দিব লগা হ'ল, তেতিয়াহে 1 কেজি হৈছে। তাৰপাছত তাতে দেখিলোঁ কঁঠালৰ মুচি, যিহেতু বতৰো হ'ল কঁঠালৰ মুচি খুৱাই, গতিকে আমিও এটা লৈ ল'লোঁ। আৰু তাতে দেখিলোঁ জিকা আৰু ভোল, আমিনো কিয় বাকী থৈ যাওঁ এইকেইটাও, গতিকে জিকা আধা কেজি আৰু ভোল 1 কেজি লৈ আমি আহিলোঁ অকণমান আগুৱাই। আৰু তাতে দেখিলোঁ দৈ, আৰু দৈটো কথা সুধি চালোঁ যে ম'হৰ নে গৰু। দৈখিনি কেনেকুৱা হ'ব নাজানো, ভাল হ'বনে বেয়া হ'ব, কিন্তু মানুহজনে ভাল হ'ব বুলিয়ে কৈছে, আৰু গৰু বুলি কৈছে। যিয়ে নহওক আমি আৰু লৈ আহিলোঁ, আৰু বজাৰ কৰা হ'ল তাতে শাক পাচলি। এতিয়া আহিলোঁ ঘৰত লগা সৰু সৰু কিছুমান বস্তু, ভীমবাৰৰ পৰা হেণ্ড ৱাছলৈকে, আৰু ছোৱালীজনী বেবী অইলৰ পৰা একদম ডেটল আৰু হাৰপিকলৈকে। ইয়াত কেণ্টিনতে যিহেতু সকলোখিনি বস্তু পোৱা যায়, আৰু সেইকাৰণে মানে সুলভ মূল্যৰ নিচিনা হয়, আৰু পইচাও আধাটো লাগে। যিহেতু আৰ্মিৰ কাৰ্ড থাকিব লাগিব, চবেইতো সোমাব নোৱাৰে আৰু ল'বও নোৱাৰে, যিহেতু আমাৰ দেউতাই তাতে কাম কৰিছিল, আৰু সেইকাৰণে কাৰ্ডো আছে, আমি তাতে যাব পাৰোঁ আৰু দেউতাৰ লগত থাকিলে। আৰু আহি পাই গ'লোঁ সেয়া আৰ্মিৰ কেণ্টিন, আৰু এতিয়া ভিতৰত সোমাবলৈ মানে বহুত কিবা কিবি প্ৰচেছ আছে, আৰু এইখিনি দেউতাই কৰাৰ পিছত আমি পিছে পিছে যাব পাৰিম। আৰু এয়া দেউতা গৈছে।
আৰু ভিতৰত কি কি বস্তু পায় মই বাৰু অকণমানকৈ দেখাবলৈ চেষ্টা কৰিম। পাৰোঁ নে নোৱাৰোঁ গম নাপাওঁ, ভয়ো লাগে। এতিয়া মোৰ ছোৱালীজনী একদম মোনালৈ দৌৰ মাৰিছে। আহি পালোঁহি কেণ্টিন আৰু আমাৰ প্ৰয়োজনীয় সকলোবোৰ বস্তু পালোঁ আৰু ল'লোঁ। কিন্তু তাতে ভিডিঅ' কৰিবলৈ মোৰ বহুত বেছি ভয় লাগিল, সেইকাৰণে নকৰিলোঁ। আৰু তাতে বেছি দেৰি নকৰি আমি ডাইৰেক্ট আহিলোঁ ডিব্ৰুগড় বজাৰ আৰু ইয়াতে সোমালোঁ, মানে চাকেটত সোমালোঁ ছোৱালীজনীৰ কাৰণে এটা ফ্ৰক ল'বৰ কাৰণে আৰু এযোৰ চেণ্ডেল। আৰু এই ফ্ৰকটো কিনি দিছে আমাৰ ককা, মানে তাইৰ ককা আৰু মোৰ দেউতাই। আৰু এইযোৰ চেণ্ডেল কিনি আমি আকৌ গ'লোঁ এখন ভিতৰৰ বজাৰলৈ। তাতে ল'ব লগা আছিল এযোৰ মেখেলা চাদৰ আৰু দুটামান গেঞ্জি। আৰু এইকেইটা লৈ আমি ডাইৰেক্ট আহিলোঁ ঘৰলৈ বুলি।